নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি পুনৰ এটি নতুন ভিডিঅ'লৈ লেইলা গুৰুং ব্লগছত আপোনালোকক মৰম আৰু আদৰে স্বাগতম জনাইছোঁ। এতিয়া ৰাতিপুৱাৰ 6:30 বাজিছে। মই চব উঠি বিচনাও পাৰা নাই, এতিয়া পাৰিম লাহেকৈ। প্ৰথমে মই উঠিলোঁ, পানী এগিলাচ খালোঁ, খাই কিনে পদূলি অলপ সৰু পদূলি সাৰিলোঁ। তাৰপিছত এক দুটা কাম কৰিলোঁ। এতিয়া মই কি কৰিম দেখুৱাম বাৰু লাহেকৈ। বলক চাই থাকক আগত। এতিয়া মই পানী খাবৰ কাৰণে ইয়াত 1 বাল্টিং পানী প্ৰথমে কৰিছোঁ, কিয়নো কাৰেণ্ট গুচি গ'লে আকৌ ফিল্টাৰ পানী পাবলৈ দিগদাৰ হৈ যাব। আৰু আপোনালোকে গৰম পানী খাই নাই? আমি এতিয়াও পানী মই 1 কেটলি পানী একদম ধুনীয়াকৈ গৰম কৰি কুহুমীয়া গৰম কৰিম, পাছত ঠাণ্ডা হোৱালৈকে থৈ দিম। সেইকাৰণে 1 কেটলি থৈ দিছোঁ, পাছত ঠাণ্ডা হৈ গ'লে আমি এইটোৱে পানী খাওঁ। মই এতিয়া অলপ এইখিনি খালী জেগা যিমান আছে আৰু মানে বেলেগ ৰুমলৈ নাযাওঁ, এইখিনি যিমান অলপ খালী জেগা আছে ইয়াতে বহি কিনে মানে অলপ ৱৰ্কআউট কৰিম। মানে তেনে মোক দৰকাৰ নাই বাৰু, মই ক্ষীণে আছোঁ, জাষ্ট মানে ফিজিকেল মানে ফিটনেছৰ কাৰণে আৰু বিশেষ একো নহয় তেনেকুৱা। মই হেৰিও নাই, শকতো নাই, অনলি ফিটনেছৰ কাৰণে অলপখিনি কৰিম। আৰু মই এইটো গেটআপতে কৰিম, এইটো ড্ৰেছতে, আৰু মানে কামৰ মাজত অলপ 15-20 মিনিট উলিয়াই কৰোঁ। সেইকাৰণে বেলেগ ড্ৰেছ মানে এক্সট্ৰা আৰু মানে ৱৰ্কআউট কৰিবৰ কাৰণে ড্ৰেছ পিন্ধি নলওঁ। সেইকাৰণে আজি আপোনালোকক দেখাব নোৱাৰিম, কিন্তু এদিন মই কেনেকুৱা ধৰণৰ কি কৰোঁ মানে মোৰ ৱৰ্কআউটখিনি দেখাম বাৰু দেই। হ'ব, আগলৈ আৰু চাই থাকিব। এতিয়া মই অলপ আপোনালোকৰ মাজৰ পৰা বাই। এতিয়া মই 15 মিনিট ৱৰ্কআউট কৰি উঠিলোঁ। এতিয়া মোৰ শাহুৰ কাৰণে মই চাহ ৰেডি কৰি আছোঁ। এতিয়া চাচুৰ কাৰণে ৰঙা চাহ দিম। মায়ে এনেকৈ গিলাচত খাই ভাল পায়, কাপত ইমান খাই ভাল নাপায়। সেইকাৰণে মাক এনেকৈ সৰু গ্লাছতে মই চাহ দিওঁ, ৰঙা চাহ। আৰু বিশেষ একো নহয়, ৰাতিপুৱা জাষ্ট এইটো বিস্কুট 3টা মায়ে খায়, বেছি নাখায়। ত' মাক এইটো চাহ এতিয়া দি দিওঁ, চাই থাকক আপোনালোকে। ये आपकी माताजी, ये आपकी चाय। আৰু মাক চাহ দি দিলোঁ। এতিয়া মোৰ এই বিচনা পাৰা হোৱা নাই, মই ধমাধম বিচনা পাৰিলোঁ। আৰু বন্ধুসকল কথা এটা কওঁ, ইউটিউব আৰম্ভ কৰা এদিন হৈছেহে, সেইকাৰণে মই বৰ্তমান এতিয়ালৈকে কোনো ধৰণৰ ষ্টেণ্ড এনেকুৱা মানে ব্যৱহাৰৰ কাৰণে মানে সুবিধাৰ কাৰণে লোৱা হোৱা নাই। ল'ম বাৰু লাহেকৈ, এতিয়া যিমান পাৰোঁ মেনেজ কৰি থাকিম, ল'ম অলপ দিন পাছত। চাওঁ আপোনালোকৰ যদি মৰম আশীৰ্বাদ পাওঁ, আগলৈ যদি আগুৱাই নিবলৈ সহায় কৰে, মই অৱশ্যে সকলো বস্তুবোৰ যোগাৰ কৰিম যাতে মোৰ কাৰণে সুবিধা হয়। আৰু বিচনাখিনি পাৰিলেও আপোনালোকে চাই থাকিব। ঝাৰু মাৰি আহিলোঁ। এতিয়া 1 গিলাচ পানী খাওঁ, কুহুমীয়া গৰম পানী। অথনি দেখিছিলে ন পানী গৰম কৰিছিলোঁ, সেই পানী মানে কুহুমীয়া, অলপ ঠাণ্ডা মিলাই লৈছোঁ, বৰ গৰম হৈ গৈছোঁ। আৰু এতিয়া গা ধুবলৈ ৰেডি কৰোঁ, কাপোৰ কানি উলিয়াওঁ। আৰু আপোনালোকে জানেনে, মই ঘৰত যদি ডেইলি কাপোৰ মানে মই বেছি ঘৰত থাকিবৰ কাৰণে বেছি কাপোৰ ইউজ নকৰোঁ, খুব বেছি 3-4 যোৰ থওঁ আৰু সেইযোৰে সদায় চেঞ্জ কৰি পিন্ধি থাকোঁ। মোক ইমান দৰকাৰ নহয়। বাহিৰত যাবলৈ কিন্তু অলপ ভাল সদায় বেলেগ বেলেগ লাগে, কিন্তু ঘৰত থাকিলেই 3-4 যোৰৰ মাজতে এক্সচেঞ্জ কৰি আৰু পিন্ধি থাকোঁ। আৰু আজি ছানডে হয়, ছানডে আজি কি স্পেচিয়েল বনাম দেখাম বাৰু। সদায় ৰুটি চব্জি খাই থাকোঁ ৰাতিপুৱা, কিন্তু ছানডে অলপ বেলেগ কিবা খাব মন যায়। চ' আজি কি বনাম ছানডে আপোনালোকক দেখাই আছোঁ, চাই থাকিব। আৰু মই প্ৰথমে গা ধুই পূজা পাঠ কৰি তাৰপিছত ব্ৰেকফাষ্ট বনাম, আগলৈ চাই থাকিব।
আৰু বন্ধুসকল মই গা ধুওঁতেতো 15-20 মিনিট লাগিব, অলপ নিজৰ কাপোৰখিনিও ধুব লাগিব। সেইকাৰণে সেই 10-15 মিনিট মানে ৰেহাই হ'বৰ কাৰণে মই প্ৰথম মানে আজি মই বনাম ব্ৰেকফাষ্টত এইটো চানা দাইলৰ হালোৱা বনাম চ' মানে এইখিনি মই কুকাৰত পাতি থৈ যাওঁ, মানে বইল হ'বলৈ দিওঁ, পাছত ধুনীয়াকৈ বনাম। এইটো কাৰণে বনাম মানে মোৰ মানে বাকী সময়খিনি যাতে ৰেহাই হৈ যায়, কাৰণ মই যেতিয়া গা ধুই থাকিম আৰু কাপোৰ কানি ধুই থাকিম 15-20 মিনিট সময় তাতে বেছিয়ে লাগিব জানে। চ' সেইকাৰণে মানে মই এইখিনি কাম মানে কৰি ল'ম যাতে মোৰ মানে হেৰি হয়। কুকাৰত এইটো গেছ সৰু কৰি কিনে যাম আৰু তেতিয়ালৈকে এইটো সিজি থাকিব। ইয়াত চানা দাইলখিনিত মই অলপ গাখীৰ মিলাম, গৰু গাখীৰ হয়, গৰু গাখীৰ অলপ মিলাই দিম, খাবলৈ সোৱাদ হ'ব। গৰু গাখীৰ অলপ মিলালোঁ, তাৰপিছত চাওঁ কিমান হ'ল পৰিমাণটো। গৰু গাখীৰখিনি মিলাই অলপ পানীও মিলাই দিওঁ। মানে গৰু গাখীৰ বেছি নাছিলে, অলপ আৰু আছে। এইটো মোৰ হাজবেণ্ডক সদায় চাহ একাপ মানে লাগে আৰু, নহ'লে মনটো বেয়া কৰি দিয়ে, একদম অভ্যাস যে। হৈ যাব, ইয়াক সিজিবলৈ ইমান পানীটো দৰকাৰ হ'ব চাগে। তাৰপিছত কুকাৰৰ ঢাকনিটো মাৰি 5-6টা হুইচেলটো মাৰিলে হৈ যাব। আৰু এই চাওমিন কেইটা বনাই দিম, 1, 2, 3, 4 পেকেট, কেলেকি আমাৰ মানুহ সৰহ আছে। এই চাওমিনখিনি যোগাৰ কৰি উলিয়াই থৈ দিছোঁ যাতে কাম কৰাৰ সময়ত মোৰ সুবিধা হয়। এতিয়া মই গা ধুবলৈ যাওঁ, আগলৈ আপোনালোকে চাই। বন্ধুসকল, গা ধুই আহি গ'লোঁ আৰু কিছুমান কাপোৰ ধোৱা আছিলে 1-2টা, সেইটো ধুই ল'লোঁ। আৰু গা ধোৱাৰ আগত মই আপোনালোকক দেখাইছিলোঁ নহয়, মই চানা দাইল বইল কৰি থৈ গৈছিলোঁ, কাৰণ মানে মই চানা দাইল হালোৱা বনাম। আৰু যদি মই বইল কৰি থৈ যাওঁ, গা ধোৱালৈকে সেই বইলখিনি হৈ যাব, তেতিয়া মোৰ অলপ টাইমৰো ৰেহাই হ'ব আৰু সময়মতে কামখিনি হ'ব। আৰু যেনেকৈ মই গা ধুই ওলালোঁ, লগে লগে মই চাওমিন বনাম কৈছিলোঁ, সেই 4 পেকেট চাওমিনো মই বইল কৰি ল'লোঁ। এতিয়া মই গা ধুই ল'লোঁ, এতিয়া পূজা কৰিম। পূজা কৰিবলৈ 10-15 মিনিট লাগিব। সেই সময়খিনি ভালকৈ মোৰ চাওমিনো সৰু কৰি থৈ দিছোঁ, বইল হৈ যাব। সময়খিনি মানে মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ, যাতে সময়তো চবেই মানে সকলোখিনি সুবিধা পায়। আৰু মানে যদি অফিচত যোৱা মানুহ থাকে, ছানডে হ'লেও মানে ইহঁতে আমাৰ ঘৰৰ মানে দাদা, মোৰ হাজবেণ্ড অলপ মানে ওলাই যায়, মানে বিজনেছ হয়তো, সেইকাৰণে সময়মতে সকলোৱে খাব পালে ভাল হয় আৰু। ঠিক আছে, মই পূজা কৰোঁ আৰু মই গা ধুই ল'লোঁ। আজি চুলিও ধুলোঁ, গৰম হৈ আছে। আজিকালি চুলি ধুলে এদিনতে বহুত মানে অইলি হৈ যায়। ঠিক আছে, চাই থাকিব বাৰু, মই পূজা কৰি লওঁ দেই। ৰাতিপুৱাৰ পূজা হৈ গ'ল, কৰি ল'লোঁ। আৰু মই গোঁসাই ঘৰত পূজা কৰিলোঁ, লগতে দেখিছে মোৰ এই গণেশজী হয়, মই ইয়াত পূজা কৰোঁ। মই ধূপ এটা ইয়াত জ্বলাই দিলোঁ। আৰু মই এই গণেশজীৰ কাহিনী পাছলৈ ক'ম, মানে কি আছে গণেশজীৰ কাহিনী মোৰ জীৱনত, এই গণেশজী মূৰ্তিৰ পাছলৈ ক'ম। এতিয়া নতুন হয়, ভিউৱাৰ্ছ ইমান নাই, পাছলৈ যেতিয়া বাঢ়ি যাব মই সকলোকে জনাব বিচাৰোঁ, সেইকাৰণে মই পাছত ক'ম। এতিয়া মই যাওঁ কিচেনত, ব্ৰেকফাষ্ট বনাওঁ, চাই থাকিব। মই যিখিনি চানা দাইল বইল কৰিছিলোঁ সেইখিনি কুকাৰৰ পৰা ওলাই ল'লোঁ, আৰু পূৰা শুকাই নগ'ল, গাখীৰখিনি ৰৈ গ'ল। আৰু একচুৱেলি চানা দাইলৰ হালোৱা বনোৱা বহুত বেলেগ ধৰণৰ পদ্ধতি আছে। আৰু মই যিধৰণে কৰিম বুলি ভাবিছিলোঁ সেইধৰণে আজি সেইকাৰণে হৈ নুঠিল, কিয়নো মোৰ যোনটো মিক্সাৰ গ্ৰাইণ্ডাৰ আছে ন, সেইটো বেয়া হৈ আছে। চ' মই মানে কি কৰিলোঁ, উলিয়াই কিনে বইল কৰাখিনি ইয়াতে হাতেৰে পেষ্ট কৰি ল'লোঁ আৰু এনেকৈ দি দিম। একচুৱেলি পদ্ধতিটো বেলেগ হয়। আৰু মই কাজু আৰু মগজু লৈ লৈছোঁ হালোৱাত দিবৰ কাৰণে, আৰু গৰু ঘি লৈ লৈছোঁ। আৰু মই কেনেকৈ বনাম আপোনালোকক মই দেখাব পাৰিম নে নোৱাৰিম, কেলেকি মোৰ তেনেকৈ সুবিধা হোৱা নাই এতিয়া দেখুৱাবলৈ। কোনো বেলেগ মানুহ নাই যে মোক ভিডিঅ' কৰি দিবলৈ, চব এতিয়া নিজৰ কামত ব্যস্ত হৈ আছে। চ' মই এই চাওমিনো বইল কৰি থৈ দিছোঁ, বনাম বাৰু ইয়াত। প্ৰথমে এইখিনি বনাই লওঁ, চাব আপোনালোকে। যিমান পাৰোঁ মই নিজৰ মতে দেখাব চেষ্টা কৰিম। আৰু মই অলপ হালোৱাত কেশৰো দিম, এইটো ইয়াত থৈ দিছোঁ, দেখুৱাম বাৰু। কেনেকৈ ধৰণে দেখাম নাজানো, আগলৈ মই ভালদৰে দেখাব চেষ্টা কৰিম। আজি এনেকেই মই দেখাইছোঁ আৰু দেই। বন্ধুসকল, মোৰ ব্ৰেকফাষ্ট কৰা হৈ গ'ল। আৰু এতিয়া মই ব্ৰেকফাষ্ট কৰিলোঁ, আধা ঘণ্টা 45 মিনিট হ'ল। কিন্তু মই অলপ জিৰণি লৈ আছিলোঁ, অলপ আৰাম কৰি আছিলোঁ। বাহিৰত ৰ'দ দি আছে,
এইপিনে আমাৰ অলপ বাৰী আছে আৰু মই এতিয়া দুপৰীয়াৰ কাৰণে ভাবিছোঁ মানে অলপ ৰ'দ দিছে ন, ভাল লাগিব কিবা চাটনি খাই। তো মই এইটো নৰসিংহ চাটনি বনাম। মানে কেতিয়াবা নৰসিংহ, পদিনা এইবোৰ মচুন্দৰী, ধনিয়া পাত মিক্স কৰি চাটনি বনাই খাই ভাল লাগে, কিন্তু এতিয়া একো নাই। এইটো আমাৰ বাৰীৰে নৰসিংহ হয়, কোমলে কোমলে নৰসিংহ। মই এতিয়া এইটো চাটনি বনাম। আপোনালোকক নৰসিংহ চাটনি খাই কেনেকুৱা লাগে জনাব। আৰু নৰসিংহ চাটনি এই গৰম দিনত ঘাইকৈ গৰম দিনত পেটৰ কাৰণে বহুত, এনেই সদায় ভাল। নৰসিংহৰ বহুত গুণ আছে, কি গুণ আছে আপোনালোকে জানেই চাগে। বহুত ভাল হয় পেটৰ কাৰণে মুঠতে। আৰু মই চাটনি বনাম। আমাৰ ঘৰত চবেই চাটনি খাই ভাল পায়। ঠিক আছে, চাই থাকিব। মই চাটনি বনোৱা দেখাব পাৰিলে দেখাম বাৰু, চাই থাকিব। নৰসিংহ চাটনি, ইয়াত মই মিলাইছোঁ নহৰু, নেমু অলপ, জলকীয়া আৰু নিমখ, এইখিনিয়ে হয়। এই মোৰ বেটা হয়, মোৰ হাজবেণ্ডৰ দাদাৰ ল'ৰা চিৰঞ্জীৱ ঘলে। চিৰঞ্জীৱ ক্লাছ 3ত পঢ়ে। আৰু চিৰঞ্জীৱ, এইটো তুমি কি বনালা এতিয়া কৈ দিয়া। নেমু চৰবত। নেমু চৰবত তুমি নিজে বনালা? ইয়াত কি এড কৰিছা? ইয়াত কলা নিমখ, চেনি আৰু নেমু, গোল নেমু ন? গোল নেমু। তুমি সদায় খোৱা ন এইটো? তুমি বেডমিণ্টনৰ পৰা আহি সদায় খোৱা? সদায়। আৰু তোমাৰ ইউটিউব চেনেলৰ নামটো কৈ দিয়া। চিৰঞ্জীৱ ব্লগাৰ। তুমি মাজে সময়ে ভিডিঅ' দি থাকা হয়নে? ঠিক আছে, খাই দিয়া বাৰু, খাই দিয়া, ধুনীয়াকৈ খোৱা দেই। আৰু এইমাত্ৰ বন্ধুসকল ভাত পানী খাই বহিছোঁ। ভাত পানী মানে 2টা বজাতে খালোঁ, 1 ঘণ্টা হৈ গ'ল। আৰু আজি ছানডে বুলি একো স্পেচিয়েল নাছিল, কেৱল দাল ভাত, চাটনি আৰু চব্জি চাটনি দেখাইছিলোঁ। সেইকাৰণে বিশেষ একো নাছিল কাৰণে দেখুওৱা নহ'ল। আৰু মোৰ এইটো সময়ত মানে 3-4টা বজাত মই অলপ শুওঁ, আধা-1 ঘণ্টা অভ্যাস আছে মানে, শুলে ভাল লাগে আৰু মানে বহুত টোপনি ধৰে, নোৱাৰোঁ, চকু মেলিবই নোৱাৰোঁ। আৰু আপোনালোকৰ চবৰে বেলেগ বেলেগ জেগাত কেনেকুৱা গৰম বাৰু। আমাৰ ইয়াত এনেকুৱা লাগিছে একদম 40+, কিন্তু হৈছে 32 ডিগ্ৰী। বহুত গৰম লাগিছে আৰু অলপ দেৰি শুওঁ মই। ঠিক আছে, আজিলৈ ইমানতে সামৰিছোঁ। মোৰ ভিডিঅ' কেনেকৈ লাগিল জনাব। যদি ভাল লাগিছে লাইক, কমেণ্টেৰে শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মানে আগুৱাই নিব। আৰু কিবা যদি ভুল হৈছে প্লিজ মোক দেখুৱাই দিয়ক, বুজাই দিয়ক, কাৰণ মোৰ একো নলেজ নাই ইউটিউবৰ বিষয়ে। মই অলপ কৰিব মন আছিলে কাৰণে মই কোনোমতে আৰু মানে খুচৰি আৰু কেনেকৈ কৰিম, কি কৰিম, নিজে যি কৰিছোঁ নিজে কৰিছোঁ, মানে কৰিছোঁ। আৰু মানে কেনেকুৱা হৈছে তো গম পোৱা নাই। আপোনালোকে চাইছে, আপোনালোকে ক'ব কেনেকুৱা হৈছে, প্লিজ ক'ব, কমেণ্ট কৰিব কি হৈছে, কেনেকুৱা হৈছে আৰু কি বা ইম্প্ৰুভ কৰিব লাগে। মানে একো ধৰিব পৰা নাই নিজে। এতিয়া আপোনালোকে চাব, মানে আপোনালোকে গম পাব বন্ধুসকল। আৰু ঠিক আছে, আজিলৈ ইমানতে হ'ব। ধন্যবাদ।